আজি মই যেটো পুখুৰীত মাছ মেলিবলৈ লৈছোঁ তাৰ পিএইচটো এতিয়া জুখিবলৈ লৈছোঁ জুখি চাওঁ কিমান পিএইচ ওলাই ইয়াৰ এই পিএইচ এইটো এটা পিএইচ ষ্ট্ৰিপ হয় পিএইচ মিটাৰো ল'ব পাৰে মই ষ্ট্ৰিপ এটা লৈ জুখি চাইছোঁ ইয়াৰ পৰা এখিলা ফালি অকমান সময় পানীত জুবিয়াই ৰাখিব আৰু ইয়াৰ পাছত ইয়াত যিখিনি কালাৰ ইন্ডিকেট কৰা আছে 1 পৰা 14 লৈকে এই কালাৰখিনিৰ লগত কোনটো কালাৰ মিলিছে জুবিয়া খিলাৰ হেতু চাব কেমেৰাত ইমান ধৰা পৰিছে নাই ক'ব নোৱাৰো কিন্তু অকমান হেউজিয়া হৈছে গ্ৰীন কালাৰ যেটো 7 ইয়েলো আৰু গ্ৰীন 7 ৰ পৰা অলপ বেছি হ'ব 7 আৰু 8 ৰ মাজতে হ'ব এই পুখুৰীটোৰ পিএইচ 7.5 মান হ'ব এটো 7 টো যেটো ইয়েলো অলপ গ্ৰীন হৈছে তো মাছৰ কাৰণে উপযুক্ত এটো মাছৰ কাৰণে যেটো হ'ব লাগে 6.5 ৰ পৰা 9 ৰ ভিতৰত তো 7.5 আছে এই পুখুৰীটোৰ পিএইচ টো মাছৰ কাৰণে ঠিকে আছে আজি নতুনকৈ খন্দা পুখুৰীটোত মাছ মেলিবলৈ লৈছোঁ মাছ মেলাৰ আগতে পুখুৰী এটাৰ পানীখিনি কেনেকৈ আমি পৰীক্ষা কৰি ল'ব লাগে তাৰ ওপৰতে এই ভিডিঅটো বনাইছোঁ আমি যদি মাছ পালন কৰিবলৈ লওঁ তাৰ আগতে পানীখিনি আমি পালন কৰি ল'ব লাগিব কাৰণ মাছ পালনত পানীয়ে হৈছে সকলোতকৈ গুৰুত্বপূৰ্ণ পুখুৰী এটাত মাছ মেলাৰ আগত ৱাটাৰ টেষ্টিং কৰি লোৱাটো প্ৰয়োজনীয় কাৰণ তেতিয়াহে আমি জানিব পাৰোঁ পুখুৰীটোৰ পানীখিনিৰ পিএইচ কিমান এমোনিয়া নাইট্ৰাইট ডিজলভ অক্সিজেন আৰু টেম্পাৰেচাৰ কিমান মাছ মেলাৰ সময়ত পুখুৰীৰ পানীখিনি পাতল হেউজিয়া ৰঙৰ হ'ব লাগে আৰু যেটো পিএইচ পটেনশিয়েল অফ হাইড্ৰোজেন মাছ মেলাৰ আগত চাই লোৱাটো অতিকৈ প্ৰয়োজনীয় পিএইচটো পৰাই পানীৰ আমি এচিডিটি আৰু বেচিচিটি গম পাব পাৰোঁ পানীখিনি আমি আমলিক নে ক্ষাৰকীয় হেতু আমি জানিব পাৰোঁ পিএইচ স্কেলত 1 পৰা 14 লৈকে অংকিত কৰা থাকে 1 পৰা 7 লৈ আমি আমলিক বুলি ধৰি ল'ব পাৰোঁ আৰু 7 পৰা 14 লৈকে আমি ক্ষাৰকীয় বুলি ধৰি লওঁ মাছৰ বাবে উপযুক্ত হৈছে 6.5 ৰ পৰা 8.5 ৰ ভিতৰত পিএইচটো থাকিব লাগে পানীৰ পিএইচটো বিভিন্ন সময়ত 24 ঘণ্টাৰ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ হ'ব পাৰে বিশেষকৈ ৰাতি অলপ বাঢ়ি যায় আৰু ৰাতিপুৱা অলপ ভাল থাকে আমি প্ৰায় দুপৰীয়া চালে মানে একজেক্ট ফিগাৰটো গম পাব পাৰোঁ কাৰণ ৰাতিপুৱা পিএইচ কম থাকে কাৰণ সূৰ্যৰ কিৰণত পানীত থকা উদ্ভিদ প্লাৱকবোৰে যিবোৰ ফাইটোপ্লাংকটন জুপ্লাংকটন থাকে সিহঁতি পানীত থকা কাৰ্বন ডাই অক্সাইডবোৰ লৈ খাদ্য বনাবলৈ আৰম্ভ কৰে আৰু অক্সিজেন ৰিলিজ কৰে গোটেই দিনটো এই প্ৰক্ৰিয়াটো চলি থাকে ইয়াৰ ফলত দিনত পিএইচ বহুত ভাল থাকে পানীৰ কিন্তু ৰাতি তাৰ ওলোটাটো হয় ৰাতি পুখুৰীত থকা উদ্ভিদ মাছ আৰু অন্য জীৱসমূহে কাৰ্বন ডাই অক্সাইড ৰিলিজ কৰে আৰু ৰাতি পুখুৰীত কাৰ্বনিক এচিডৰ পৰিমাণটো বাঢ়ি যায় সেইবাবে আমি ৰাতি পিএইচটো অলপ বেছি পাওঁ পিএইচটো জোখাৰ উপৰিও আৰু বহুকেইটা টেষ্ট কৰিব পাৰি পানীৰ বিশেষকৈ পিএইচটোৰ বিষয়ে আজি কৈছোঁ বাকীকেইটা পিছত কেতিয়াবা কম পিএইচটো যদি কম থাকে ইয়াক বঢ়াবলৈ আমি চূণ প্ৰয়োগ কৰিব পাৰোঁ কেলছিয়াম কাৰ্বনেট আৰু যদি বেছি হৈ যায় তেতিয়া জিপছাম এড কৰিব পাৰোঁ বা পুখুৰীৰ পানী অলপ সলনি কৰি দিব পাৰোঁ বেলেগ পানী ফিল আপ কৰি তেনেকৈ আমি পিএইচটো মেইনটেইন কৰিব পাৰোঁ 7 হৈছে নিউট্ৰেল পানী যেটো আমি মানুহেও খোৱাৰ উপযুক্ত বা মাছৰ কাৰণে 7.5 টো যথেষ্ট উপযুক্ত পানী কাৰণ মাছৰ কাৰণে উপযুক্ত পিএইচ মেইনটেইন থাকিলেহে মাছটো গ্ৰোথ হয় নহলে তাতৰ ষ্ট্ৰেছ লেভেলটো বাঢ়ি যায় যাৰ ফলত আমি প্ৰডাকশ্যন কম পাব পাৰোঁ সেইকাৰণে পানীৰ পিএইচ বাকি গোটেইকেইটা টেষ্ট পাৰিলে কৰি লোৱাটো ভাল এমোনিয়া আৰু বিশেষকৈ অক্সিজেনৰ পৰিমাণটো পানীত কমি গ'লে মাছবোৰ ওপৰলৈ উঠি আহে তেতিয়া আমি অক্সিজেন লেভেলটো পানীত কম হৈছে বুলি গম পাব পাৰোঁ ইত্যাদি কাৰকবোৰ আমি যদি সুশৃংখলিতভাৱে জানি বুজি মাছ পোহোঁ
তেতিয়া নিশ্চয় লাভৱান হ'ব পাৰি। আৰু এই টেষ্ট কিটবোৰ যিবোৰ pH হওক বা এমনিয়া হওক, অক্সিজেন হওক, টেষ্ট কিটবোৰ আমি অনলাইন ল'ব পাৰোঁ। বৰ বেছি দাম নহয়, 1000, 2000 বা 3000 ভিতৰত আমি সম্পূৰ্ণ কিটটো পাব পাৰোঁ। তাত বহুতখিনি টেষ্ট কৰিব পাৰি। আৰু এনেকৈ বৈজ্ঞানিক ভিত্তিত আমি মাছ পালন কৰিলেহে আমি প্ৰডাকশ্যন ভবামতে ল'ব পাৰোঁ, নহ'লে মাছৰ প্ৰডাকশ্যনটো খুব কম হয়। ধন্যবাদ।